নগাঁৱৰ বটদ্ৰৱাত মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহোৎসৱ ভাগ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। ঊনত্ৰিছ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে চলিব লগা এই মহোৎসৱত অন্যান্য কাৰ্যসূচীৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানতে ঢেকীয়াজুলিৰ সাংস্কৃতিক কৰ্মী জিন্তু প্ৰসাদ শইকীয়াৰ নেতৃত্বত ঢেকীয়াজুলিৰ কাননৰ ছাত্ৰীসকলে বৰগীত পৰিৱেশন কৰে। ঢেকীয়াজুলিৰ পৰা জিন্তু প্ৰসাদ শইকীয়াৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24। 13 ফেব্ৰুৱাৰীত সন্ধিয়া 6 বজাত আপোনালোকৰ মাজলৈ আহি আছে অভি ফুকনৰ এটি হিন্দী গীত হামনাবা মেৰে। গীতটি আপোনালোকে উপভোগ কৰিব পাব ইউটিউব চেনেল ষ্ট্ৰিং ৰেকৰ্ডছত। সকলোৱে গীতটি আঁকোৱালি ল'ব বুলি আমি আশাবাদী।